নমস্কাৰ সকলোকে কি খবৰ আপোনালোকৰ আশা ৰাখিছো সকলোৱে ভালে আছে আপোনালোকে বাৰু ধৰিব পাৰিছেনে আমি ক'ত আছো মানে মোৰ মানুহজন আৰু মই ক'ত আছো আপোনালোকে ধৰিব পাৰিছেনে হয়তো কিছুমানে ধৰিব পাৰিছে কিছুমান ধৰিব পৰা নাই নহয়নে বাৰু আপোনালোকে বাৰু ভাবিছে নেকি এই পেণ্ডেলটো দেখি কাৰোবাৰ বিয়াৰ পেণ্ডেল ইয়া কাৰো বিয়াৰ পেণ্ডেল নহয় দেই ফুল নবুজিব তো আমি আসলতে ক'ত আছো ক'ত গৈছিলো এই ভিডিঅ'টোত আপোনালোকক সম্পূৰ্ণকৈ দেখাম মই এই কাৰণে আপোনালোকৰ আগত লৈ আহিছো ভিডিঅ'টো তো পুনৰবাৰ নমস্কাৰ জনাইছো আৰু মই অন্য এটি ভ্লগ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আসলতে এই ভিডিঅ'টো আজিৰ নহয় মানে এই পবিত্ৰ শাওণ মাহৰ দ্বিতীয়টো সোমবাৰ মানে যোৱা সোমবাৰৰ ভিডিঅ' কিন্তু আসলতে কিছুমান অসুবিধাৰ বাবে সম্পূৰ্ণ ভিডিঅ'টো লৈ আহিব পৰা নাই আজি লৈ আহিছো আপোনালোকে হয়তো যিসকলে মোৰ ভিডিঅ' ৰেগুলাৰলি চাই তেওঁলোকে গম পায় যে মই অসমত নাই মোৰ মানে মানুহজনৰ সৈতে তেওঁৰ কৰ্মসূত্ৰে অসমৰ বাহিৰত আছো এই যে মন্দিৰটো দেখিছে এয়া হ'ল পাঞ্জাৱৰ গুৰদাসপুৰ ডিষ্ট্ৰিক্টৰ কালানুৰ নামৰ ঠাইত মানে ডাঙৰ শিৱ মন্দিৰ আছে মই আসলতে ইমান দিনে ভাবি আছিলো মানে ইয়াত অহাৰ পিছত ভাবিছিলো যে পাঞ্জাৱত হিন্দু ধৰ্মাৱলম্বীৰ মানুহ বহুত কম আছে কিন্তু সেয়া মোৰ ভুল ধাৰণা আছিল কাৰণ ইয়াতে মানে শিখ ধৰ্মাৱলম্বীৰ মানুহ বেছি আছে ন তো ইয়াতো হিন্দু ধৰ্মাৱলম্বীৰ মানুহ বহুত আছে এটা মন্দিৰত গৈ গম পালো যে পবিত্ৰ শাওণ মাহৰ দ্বিতীয়টো সোমবাৰত ব্ৰত ৰাখি পূজা কৰিবলৈ কিমান যে মানুহ আহিছে কিমান যে ভিৰ মানে তো আমি ধুনীয়াকৈ আহি গ'লো আৰু আমি থকা ঠাইৰ পৰা মোটামুটি 8-10 কিলোমিটাৰমান দূৰ হ'ব কি জানিবা শুনিছোঁ ডাঙৰ মন্দিৰ আছে তেনেকৈ আমি বহু দিনৰ পৰা আশা কৰি আছিলোঁ আহিম বুলি সেনেকৈ ঠিক আজি সুবিধা মিলিলে আজি মানে যোৱা সোমবাৰটোত সুবিধা মিলিলে তেনেকৈ আহি গ'লোঁ আমাৰ এই বঙাইগাঁৱৰ পদুমণি বাইদেউ আৰু দাদা মই আৰু মোৰ মানুহজন ধুনীয়াকৈ আহি গ'লোঁ আৰু সঁচাকৈ মন্দিৰটোত মানে বেলেগ কিবা এটা ভাল লাগি গ'ল কাৰণ যিহেতু শাওণ মাহ তাতে আৰু সোমবাৰ কিবা এটা ভাল লাগিছে পূজা কৰি তাত মন্দিৰটো মানে বহুত ডাঙৰ হয় আশে পাশে বহুতকেইটা মন্দিৰ আছে গোটেইকেইটাতে আমি দৰ্শন কৰিলোঁ তাৰপিছত আমি মই আৰু মোৰ মানুহজন ধুনীয়াকৈ যিখিনি পূজা অৰ্চনা কৰিব লাগে সেইখিনি কৰিলোঁ এতিয়া ভগৱানে সন্তুষ্ট হ'লে নাই নাজানো সন্তুষ্ট হ'লে নিশ্চয় আশীৰ্বাদ কৰিব এতিয়া আমাৰ মেইন মন্দিৰটোত পূজা অৰ্চনা হৈ গ'ল তাৰপিছত আৰু বাহিৰত যিকেইটা মন্দিৰ আছে সেইকেইটা দৰ্শন কৰি আছোঁ আৰু মনে মনে নন্দী মহাৰাজক কৈছোঁ যাতে মোৰ মনৰ বাসনা পূৰণ কৰি দিয়ে আপোনালোকে দেখিছে তাৰপিছত এতিয়া পদুমণি বাইদেউ দাদা আমাৰ মানুহজনে পূজা কৰি আছে তেওঁলোককে ৰখি আছোঁ আৰু বাহিৰতে এইবিলাক যে মানুহ দেখিছে নহয় এই মানুহবোৰে কেনেকৈ আমাক ঘূৰি ফুৰিছে আপোনালোকে মন কৰিছে নে আপোনালোকে বিশ্বাস নকৰিব পাৰে কিন্তু এইটোৱে সঁচা আছিলে কাৰণ সেইদিনাখন মানে মন্দিৰটোত আমাক ইমানেই ঘূৰি ফুৰিছে যে যিহেতু আমি আমাৰ মৰমৰ প্ৰিয় সাজযোৰ মেখেলা চাদৰযোৰে সৈতে গৈছোঁ তেওঁলোকৰ বাবে ইউনিক আছিলে মেখেলা চাদৰ তাতে আৰু গলত গামোচা কিছুমানে বাৰু জানে আমাৰ অসমৰ বুলি আমি আমাৰ এই সাজ পোছাকযোৰ কিছুমানে চিনি পায় এনেকৈ আমাক ডাইৰেক্টলি কিছুমানে সুধিছে আপ লোক আসাম সে हो क्या আৰু মানে কিছুমানে এনেও ঘূৰি ঘূৰি চাইছে আচৰিত লাগিছে মানে ভাল লাগিছে যিহেতু আমাৰ অসমতো আৰু ইমান মানুহ আছে অসমতো আৰু আমি সকলোৱে একেই বাহিৰত আহিলে এইটো আমি নিজৰ সাজ পোছাকযোৰত আহিলে সঁচাকৈ বহুত মৰম পোৱা যায় সকলোৱে মানে ইয়াত স্থানীয় যিবিলাক আছে পূজাৰী বা যিবিলাক তেওঁলোকে মন্দিৰৰ কৰ্মকৰ্তা তেওঁলোকৰ পৰিচালনা যিসকলে কৰে তেওঁলোকে বহুতে আমাক ধুনীয়াকৈ কথা পাতিছে আৰু আমাক কৈছে যে কিবা খাই যাব প্ৰসাদ পাতি খাই যাব আৰু বহা এনেকৈ ধুনীয়াকৈ আমাক সন্মান দিলে ভাল লাগিছে যেতিয়া এনেকৈ ব্যৱহাৰবিলাক ভাল পোৱা যায় ন বহুত ভাল লাগে সেই ঠাইখিনিত মানে বাৰে বাৰে গৈ থাকিবলৈ মন যায় আৰু নিশ্চয় সুবিধা পালে আৰু আকৌ যাম তাৰপিছত এটা মন্দিৰত আৰু এটা হোৱাৰ পিছত আৰু এটা এই মন্দিৰটো আছে আপোনালোকে এটা কথা মন কৰিছেনে নাই ইয়াত যে দেখিছে এই ছোৱালীজনী ধুনীয়াকৈ চাফ চিকুণ কৰি ৰাখিছে মানে ইয়াৰ মানে মন্দিৰৰ চাৰিওকাষ ইমানেই চাফ চিকুণ সকলোৱে গাখীৰ লৈ আহিছে দৈ লৈ আহিছে তথাপি ইমান চাফ চিকুণ আৰু মানে প্ৰত্যেকটো সময়তে কোনোবা নহয় ঠাইত কোনোবাই মানে চাফ কৰি আছে ইয়াত সেই পৰিপাটিটো বহুত ভাল লাগে মানে পাঞ্জাৱৰ প্ৰত্যেকটো মন্দিৰেই হওক গুৰুদ্বাৰাই হওক মানে এতিয়া কাকো ৰিকুৱেষ্ট কৰিব লগা নহয় যে এনেকৈ চাফ কৰা বা এনেকৈ মানুহ লগাই দিব লগা নহয় কাৰণ ইয়াতে সেৱাটো মানে বহুত ইম্পৰ্টেণ্ট দিয়ে সকলোৱে মানে ফ্ৰীতে সেৱা কৰি দিয়ে তেওঁলোকৰ যিহেতু এটা কথা মান্য আছে যে সেৱা কৰিলে পুণ্য পোৱা যায় তেনেকৈ মন্দিৰ হওক গুৰুদ্বাৰা হওক গ'লে কিছুমানতো এনেকুৱা আছে ডাঙৰ ডাঙৰ ব্যক্তিয়ে শুনিবলৈ পাইছোঁ মানে আৰু দেখিছোঁও মানে জোতা চেণ্ডেল কিছুমানে চাফ কৰিবলৈ পৰ্যন্ত যায় আৰু বাকী প্ৰত্যেকটো মন্দিৰ বা গুৰুদ্বাৰতে তেনেকুৱা লংগৰৰ ব্যৱস্থা থাকে আৰু লংগৰত ধুনীয়াকৈ খাই বৈ আৰু মানে বাচন ধুবৰ কাৰণেও মানে কিছুমানে সেৱা কৰিব বাচন ধুবলৈও সুবিধা নাপাব আপোনালোকে ইয়াতো আছিলে বাৰু সেই ব্যৱস্থা লংগৰ ব্যৱস্থা কৰিছে আজিৰ মানে সেই সোমবাৰটো যিটো দিনত গৈছিলোঁ যোৱা সোমবাৰটোত ইয়াৰে আশে পাশে হয়তো কোনোবা এটা আৰ্মি কেম্পৰ ফালৰ পৰা লংগৰ লগাইছিলে তাৰপিছত গোটেইখিনি হৈ গ'ল বঢ়িয়াছে আমি দৰ্শন কৰিলোঁ পূজা কৰিলোঁ আৰু এতিয়া আমি
বাহিৰত ওলাই মেলি এতিয়া ঘৰমুৱা হ'লো আপোনালোকে বাৰু মোৰ ভিডিঅ'ৰ মানে এই ভ্লগটো কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু ফ'ল' বা ছাবস্ক্ৰাইব কৰি যদি থোৱা নাই কৰি থ'ব দেই আজিলৈ আহিছোঁ বাই বাই